चीज बड़ी है मस्त मस्त तू चीज बड़ी है मस्त মোৰ এটা বৰ বেয়া গুণ আছে আকৌ মোৰ ভাতটো খাই এনেকে চিটলাং খাই পৰি থাকিলেহে মোৰ ভাল লাগে এনেকে বিন্দাস পৰি থাক নো টেনচন সদায় পাই আছো পেনচন অলপ শুইয়ে ল চকুকেইটা মুদি দিওঁ টোপনিটো একদম বিন্দাস হেঁচা মাৰি ধৰিব অ মামা তুমি শুই আছা মানে ঐ খাবৰা চিঞৰিছ কেলে ইমানকে কি হ'ল মামা তুমি এনে খং খাইছা আজি পূজা যে সেইকাৰণে মই তোমাক মাতিছো আকৌ তুমি মোক পূজা দেখুৱাই আগে ব'লা চালা তহঁতৰ ঘৰৰ পৰা শান্তি নাই শুবলৈ অকণমান শান্তি নিদিয়ে তহঁতি আজি পূজা ষ্টাৰ্ট হৈছেহে যাম আৰু লাহেকে নহ'লে একদম শেষৰ দিনা যাম সেইদিনা কম দামত ভাল ভাল বস্তু লৈ আহিব পাৰিবি নাই মোক আজি আনিব লাগিব কণ্টিল হৈ যাব তাই পূজা চাবলৈ আজি নাযাওঁ কাইলৈ যাম তই এতিয়া বাহিৰলৈ যাম মোক শুবলৈ দে তুমি খাই নিদিয়া মানে নাযাওঁ ভাগ অ কি হ'ল কেলে মাতি আছ ইমানকে মামা ক'লো পূজা চাবলৈ নিবলৈ মামাই নিনো বুলি ক'লে মোক সেইটো কথা মানে মোক ইমানকে চিঞৰি দিব নালাগে নহয় ভালকে ককে যাতে নিব নাই নিনো বুলি কৈছে শুই থাকিলে এতিয়া তুমি মোক লৈ যোৱা নহ'লে পূজালৈ মই এতিয়া খুস্তা ইমানকে পূজা চাবলৈ কেনেকে দিওঁ কাইলৈকে ওলাবি মোমাইৰ লগত কাইলৈ পূজা চাই আহিবি নাই আজি যাম পূজা চাবলৈ মোক আজি নিব লাগিব পূজা চাবলৈ চালা দিনত চব গ'ল মই অকলে থাকি গ'লো আমাৰ ঘৰখনে এনেকুৱা পূজা চাবলৈ নিয়া নহ'লে মই ঘৰ নাথাকোঁ হয় গুৱাহাটী নহয় ৰঙামাটি বহুত বেয়া হৈ গৈ আছে বেছিকে কথা নুশুনা হৈছে ইউ যে দেখিছে পূজালৈ নিলে শান্তি নিদিব মই ভাইটিক কৈ চাওঁগে কি হ'ল তই পূজা চাবলৈ আমাৰ ইয়াত নিনো বুলি ক'লে নি একদম খঙতে ঘৰ এৰি যাওঁগে বুলি কৈছে তই জানে নে ইয়াক পূজাটো দেখুৱাই আনগে যা চালা দুয়াতে শান্তি নাই নিছেকে মোৰটো কামুৰি পেলাই একদম হ'ব যা এতিয়া তাক ওলাবলৈ কওঁগে শুনিছ নে এইটো মোবাইল যাবি কি মামা যাবা মানে তুমি যাম যা সোনকালে ওলাগে পূজা চাবলৈ যাম আইগানে মজা হ'ব এতিয়া ফূৰ্তি কৰিব নালাগে সোনকালে ওলাগে যা দেৰি হ'লে মই নাযাম আকৌ মামা মই গ'লোৱেই হ'ব দে এতিয়া সোনকালে যা সোনকালে ঘূৰি আহিবি মোবাইল লগত থাকিবি অকলে ঘূৰি নুফুৰিবি পূজাত কৰিবি তুমি টেনচন মাত লো মই মামাৰ লগতে থাকিম কিন্তু মামা পূজাত মোক গাড়ী আৰু বন্ধু কিনি দিব লাগিব কিন্তু হ'ব বৈ দেখা যাব তাত কি হয় দেখা যাব নহয় মোক লাগিবই পূজা চাবলৈ গৈছো কেলে তেন্তে হ'ব যা এতিয়া সোনকালে যা মোমাই কিবা এটা কিনি দিব আৰু অলপ দেৰি পিছত পূজা থাকিব এতিয়া তহঁতৰ কাৰণে পূজা ৰৈ নাথাকে নহয় বৈ এতিয়া সোনকালে তোৰ নিচিনা কথা নুশুনা ল'ৰা মই দেখাই নাই কিবা এটা কিনি দিম বাৰু ব'ল ব'লা সোনকালে ব'লা মামা তোমাৰ কিবা আনিব লাগিব নেকি মোলৈ কোনে লাগে চাহ খাবলৈ কিবা এটা লৈ আনিবি ঠিক আছে মামা যাম ব'লা সেইটো বাৰু হ'ব দে পিছে তই নেজানি পূজা চাবলৈ দাইটি কিনো পূজা চাবা আৰু সৰুতেহে চখ আছিলে বন্ধুক লৈ ঘূৰি ফুৰা পুতলা লোৱা গাড়ী চলোৱা আজিকালি ডাঙৰ হোৱাৰ পিছত সেইবোৰ একো মনে নোযোৱা হ'লচোন মোৰ পিছে সৰু ল'ৰা নিচিনাকে চখ এটা নথকা নহয় মই পূজাত বন্ধু কিনি মানুহে গম নোপোৱাকে বহুতবাৰ গুলিয়াইছো আইঐ দাইটি তুমিও কম নহয় বলেন দাইটি বহিছা বহিছো পাই এই পোৱালিটোক লৈ ক'লে যা তই দাইটি ক'তনো যাবা পূজা দেখুৱাই আহোঁগে এইটো বলেন যাওঁ যদি বল পূজা চাবলৈ অকলে পূজা চাই কিবা এটা ভাল নালাগে যাব পাৰি বাৰু দাইটি মই পিছে কাইলৈ মানে যাম বুলিহে ভাবি আছিলো বৈ এতিয়াই বৈ কাইলৈ আকৌ চাবি আকৌ লাগিলে যা বলেন তাৰ লগতো পূজা চাই যা মই পিছে ৰাতিহে যাম আৰু বলক না নহ'লে অলপ দেৰি পূজা লাগিব মই পূজা চাবলৈ নাপাম নহ'লে বৈ বলেন দেৰি হৈছে বলক তেন্তে অলপ ইয়াত বেঞ্চতে শুইয়ে লওঁ ৰাতি পূজাত টহল দিব লাগিব নহয় ভাইটি আৰু বহুত দূৰ নাই আৰু সেই কেঁকুৰিটো পাৰ হ'লে আমি পূজা মণ্ডপটো পামেই পূজা মণ্ডপ পাই গ'লোহি মজা লাগিব এতিয়া মোক কিন্তু দীঘল ধুনীয়া একদম বৰ ডাঙৰ বন্ধু এটা কিনি দিব লাগিব আকৌ কোনোবাই কিবা ক'লে মই গিৰাই দিম চবকে মই মানুহ মাৰিবলৈ হ'লে কিন্তু তোক বন্ধু কিনি নিদিওঁ আকৌ মই এনে কৈছো মই বন্ধুকে খেলিমে মই কাকো নামাৰো নহয় জানে ভাইটি তুমি কিন্তু কাকো নামাৰিবা আকৌ মাৰিবলৈ হ'লে বৰ দিগদাৰ হৈ যাব বন্ধুক কিন্তু জুই দেখিবলৈ মন নাই যদি কাকো নামাৰিবি মই এনে ধেমালি কৰিছিলো কাকো নামাৰো মই এতিয়া যাওঁ বোলা আমাৰ দেৰি হ'ব নহ'লে এই ধনেশৰ লগত আৰু ধেমালি নহয় কিন্তু এইবাৰ যি ধেমালি কৰিলি আৰু ধেমালি কৰিবলৈ হ'লে তোৰ বন্ধুক গাড়ী চব কেঞ্চেল হ'ব এই ধনেশৰ के आगे कभी भी ओपनिंग मत करना नहीं तो धनेश्वर से बुरा कोई नहीं होगा জানে বেটি আজি ইয়াও দেই ফাইনালি মই পূজা মণ্ডপ পাই গ'লো উৎপান নকৰিবি বেছিকে মণ্ডপটো চাচোন কি ধুনীয়াকে বনাইছে মণ্ডপেই সেইফালে চাচোন কি ধুনীয়া দোকান দি থৈছে যাম ব'লা তাত কিবা এটা কিনি লওঁগে মোকতো বন্ধু এটা লাগিব এতিয়া বন্ধুক লাগে তাক আগে দেৱী সেৱা কৰি ল'ম তাৰপৰাহে বন্ধুক চন্ধুক কি লাগে কিনি দিম তোক জালিয়া ভাইটি আগে পূজা চাবলৈ আহিলে দেৱীকে সেৱা কৰি লয় ঠিক আছে তেন্তে আমি ভিতৰলৈ যাম ব'লা যাম ভিতৰলৈ जय दुर्गा माई की जय फिर से बोलो जय दुर्गा माई की जय अब এটা বড় ভিতরলে বাবা জালে বাটি দেখিছ নাই দেবী মাই কেনেকে তিখুলে অকুলক বধ কৰি আছে দেখিছে বলে না দুর্গা মা শরণ সেৱা কৰি লই বল গোটেইটা দেবী সেৱা কৰি ল ওম দুর্গা দেবী নমঃ হে দেবী আমাক সুখে শান্তি সকলোকে ভালকে ৰাখিবা এই প্ৰাৰ্থনা হে দুর্গা মা মই যাতে এবাৰ যেনে পৰীক্ষাটো পাছ কৰিব পাৰো তাৰ বাবে আশীৰ্বাদ কৰা সকলো একেলগে জয় দুর্গা মাই কি জয় জয় দুর্গা মাই কি জয় বঢ়িয়া এটা বাহিৰে যাম বলা বাহিৰতে বাহিৰে বস্তু কিনি লওঁগে ভাইটি আহা কম দামত ভাল ডাঙৰ বন্ধুক লৈ যোৱা মামা এইখন বন্ধুকৰ দোকানে মাতিছে বলা তালে যাওঁ বৈ বাৰু খালি বহুত দামী বন্ধুকৰ হাত নিদিবি তুমি টেনচন মাত লো এটা বন্ধুকে কিনিম ভালকে কিনিম হ'ব বৈ বলে নাই কিমান বন্ধু দেখিছে নাই গোটেই বন্ধুকেই বন্ধু
অ দেখিছো গোটেই বন্ধুকে বন্ধু তোমাৰ লোৱাতে বল আৰু লৈ লোৱা ভাইটি কি বন্দুক লাগে লৈ লোৱা অ দাদা কি বন্ধু ৰাখিছে ইয়াত ভাইটি কি কোৱা চবতে অকল বন্দুকে বন্দুক ওপৰে তলে চবতে মই বন্দুকে ওলমাই থৈছো M416 AK47 শৰ্ট গান মেচিন গান তোমাক যি বন্দুক লাগে সব পাই যাবা ইয়াত আইৰ বটি সব আছে মানে অ ভাইটি অল এভৰিথিং পাই যাবা ইয়াত ভাইটি এটো বন্ধু বেয়া লগা নাই কিন্তু ভাল লাগিছে চাহ দিয়কচোন বলেন দা আপুনি ভাল বন্ধুটো হাত দিলে এটোকে লৈ লও এটো ভাল লাগিব গুলিয়ে এটা পুৰা যাব গুলিয়ে পিছে দোকানী এই বন্ধুটো দাম কিমান এ দাদা বেছি নকও 1500 দিয়ক আৰু লৈ যাওক আইৰ দি 1500 টকা লবি এ দাদা কমে কৈছো বাকি দোকানতো আৰু দাম কব আপুনি 100 টকা কমাই দিব আৰু এ তুটো নহক মোৰটো নহক টকা হাত খলবি এ দাদা ইমান কম নকৰিব আকৌ মই ইমান দামত কিনাই নাই দা হাই 100 দি টকা 100 লবি দে হ'ব দাদা লৈ লওক ও ধনসৰ আদি এটো বন্ধু মই লৈ লও ঘৰলে আইৰ তই বন্ধুক লৈ খেলিবি নি মই নেখেলো আমাৰ ভাইটিলে লৈ লৈছো এটো বন্ধু লৈ লওক আপোনালোকৰ হ'ল নকল ধনসৰ আদি এটো পইচা লোৱা দি দিয়া বলেন দা বন্ধুক ললে যেতিয়া এটা বাটা বেলুন ফুটাই যাম আৰু বলত মোৰ আগত কিন্তু এভিটা ইমেইল নচলিব মানুহক অনিষ্ট কৰা কাম কিন্তু মোৰ আগত নকৰিবি মই এতে ঘৰলে তোৰ পূজা আজি হে আৰু ইটো লাগে কৈ নাথাকিবি মামা মই এনে ধেমালিয়া কৰিছো মই তাৰ বেলুন নুফুটাও নহয় মই তেন্তে ঘৰলে যাওঁ তেন্তে বন্ধু এখন আজি ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিছো আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে লাইক আৰু কমেন্টও কৰিব লগতে আপোনালোক সকলোলৈ আমাৰ চেনেলৰ তৰফৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালো ধন্যবাদ।